মায়াবিনী গাই কংগ্ৰেছে প্ৰতিবাদ আৰম্ভ কৰিছে ৰাজনীতি কৰিব আৰম্ভ কৰিছে কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত ন্যায় যদি থাকিলেহেঁতেন আমাক উপদেশ দিলেহেঁতেন যে এইটো কাম কৰক সিটো কাম কৰক আৰু এনেকৈ আগবাঢ়ক কোনেওতো আমাক পৰামৰ্শ একো দিয়া নাই আজি তেওঁলোকে যদি সঁচাকৈয়ে জুবিনক ভাল পালেহেঁতেন আমাক 10টা পৰামৰ্শ দিলেহেঁতেন মোক সাক্ষাৎ কৰিলেহেঁতেন যে মুখ্যমন্ত্ৰী মহোদয় এনেকৈ কৰক এনেকৈ কৰক এনেকৈ কৰক কোনোতো পৰামৰ্শ নাই কোনোতো এডভাইচ নাই খালি তেওঁলোকে ভাবি আছে যে এইটো দি আমি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব লাগে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছৰ ব্যক্তিসকলে আমি দুখীয়া মানুহক মিঠাতেল দিম বুলি কওঁতে আমাক ইটিকিং কৰি ছ'চিয়েল মাধ্যমত কথা কৈ আছে ৰাতিপুৱা মই ৰিচাৰ্চ কৰিছিলোঁ যে ইংলেণ্ডত কি খায় তেতিয়া মই গম পালোঁ যে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায় গৌৰৱ গগৈ 2টা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে ব্ৰিটিছ হয় গতিকে মিঠাতেলৰ ভেলু তেওঁ বুজিব নোৱাৰে ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন গতিকে কংগ্ৰেছৰ মানুহে এতিয়া ইংৰাজ শাসনক পৰাজিত কৰা পাৰ্টিটোৱে এতিয়া ইংৰাজী শাসনৰ তলতহে যাব আৰম্ভ কৰিছে যিটো এটা হাঁহি উঠাও কথা আৰু দুখ লগাও কথা